আপোনালোকে জীৱনত বহুত বাহন দেখিছে, বহুতো কাহিনীও শুনিছে। আজি আমি দেখুৱাম এখন ঐতিহাসিক বাহন, যিখন বাহনৰ লগত জড়িত হৈ আছে বহুতো ইতিহাস। হয়, এই বিশেষ বাহনলৈ মন কৰক। এইখন এখন পেট্ৰলবিহীন চলিত বাহন। এই বাহনখন কেতিয়াবা যদি পেট্ৰলবিহীন চলিছিল, আকৌ কেতিয়াবা পানীৰে চলিছিল। হয়, আপুনি নিশ্চয় আচৰিত হৈছে। পেট্ৰল ইঞ্জিন বাহন পেট্ৰলবিহীন বা পানীৰে কেনেকৈ চলিব পাৰে? এই বাহনখন আমাৰ দৰে কোনো সাধাৰণ ব্যক্তিৰ নহয়। এই বিশেষ বাহনখন হৈছে এজন আল্লাহৰ অলিৰ বাহন, যিজন অলি জগতৰ শ্ৰেষ্ঠ অলি হিচাপে স্বীকৃতি দিয়া হৈছিল। তেওঁ আন কোনো নহয়, তেওঁ হৈছে উত্তৰ পূব ভাৰতৰ আমিৰে শৰিয়ত আল্লামা শ্বেইখ আহমদ আলী চাহাব। তেওঁ ব্যৱহাৰ কৰা এই টেক্সি গাড়ীখন এটা সময়ত পেট্ৰল অবিহনে চলিছিল। হয়, আচৰিত নহ'ব, সঁচাকৈয়ে এই গাড়ীখন মাজে মাজে পানীৰ দ্বাৰাও চলিছিল। এয়া আমাৰ মুখৰ কথা নহয়, সেই সময়ত পীৰে কামিল শ্বেইখ আহমদ আলী চাহাবৰ লগত সম্পৰ্ক থকা একাংশ ব্যক্তিৰ কথা। বৰ্তমান উক্ত গাড়ীখন হুজাই আজমল হাউচত মৌলানা বদৰুদ্দিন আজমলে সংৰক্ষণ কৰি ৰাখিছে। যোৱা 17টা বছৰ ধৰি উক্ত গাড়ীখন সযত্নে ৰাখিছে মৌলানা বদৰুদ্দিন আজমল চাহাবে। আজি গাড়ীখন ৰূপত সজাই তুলিবলৈ নিয়া হৈছে বাহিৰলৈ। এই বাহনখন আল্লামা শ্বেইখ আহমদ আলী চাহাবৰ স্মৃতি হিচাপে সংৰক্ষণ কৰি ৰাখিছে মৌলানা বদৰুদ্দিন আজমলে। নিউজ ডেস্ক ৰিপৰ্ট কপিলিয়েনি। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হুজাই আজমল হাউচত। আৰু আজমল হাউচত এখন বিশেষ গাড়ীক লৈ ইতিমধ্যে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চা হৈছে। আৰু গাড়ীখন আমাৰ উত্তৰ পূবৰ আমিৰে শৰিয়ত আহমদ আলী চাহাবৰ এই গাড়ীখন ব্যৱহাৰ কৰিছিলে। আৰু এই গাড়ীখন ইতিমধ্যে বগা কালাৰত আপোনালোকে দেখা পাইছে, যদি আজিৰ পিছত এই গাড়ীখন কিন্তু বগা ৰঙত উপলব্ধ নহয়, তেওঁলোকে আজিয়ে লৈ যাব। আৰু এই ৰং ক'লা ৰং হ'ব। হুজুৰে চলোৱাৰ সময়ত যি কালাৰ আছিলে, ক'লা ৰং আছিলে, সেই ক'লা ৰঙৰ পৰিৱৰ্তে মাজতে বগা ৰং কৰা হৈছিল, যদিও কিন্তু পুনৰ মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু য়াহিয়া চাহাবৰ কথামতে এই গাড়ীখনৰ ৰং আকৌ ক'লা ৰং কৰিবলৈ তেওঁলোকে লৈ গৈ আছে। আমি সবিশেষ তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। এইখন এখন এণ্ট্ৰি হয়, আজি আমাৰ মৌলানা আহমদ আলী চাহাবৰ স্মৃতিৰ কাৰণে ৰখা হৈছে। এইবোৰ গাড়ী আজিকালি বজাৰত পোৱা নাযায়। হয়, এই গাড়ীখন সাঁচতীয়াকৈ ৰাখিব ইয়াতে আজমল হাউচত বহু দিনৰ পৰা আছে। এইখন গাড়ীখন অৰিজিনেলি সেই আজমল হাউচৰ পৰাই তেখেতক দিয়া হৈছিল। হয়, আৰু বিশেষকৈ তেখেতে যেতিয়া হুজাই অঞ্চলত ধৰ্মীয় কাৰণত কেতিয়াবা আহিছিলে, তেতিয়া এইখন ব্যৱহাৰ কৰিছিল। হয়, আৰু তেখেতৰ স্মৃতি ৰক্ষাৰ্থে এইখন ৰখা হৈছে, খুব সযতনে ৰখা হৈছে। এইখন ব্যৱহাৰ কৰা নহয়, একমাত্ৰ কেতিয়াবা ঠিক ঠাক কৰিবলৈ হ'লে গেৰেজত লৈ যোৱা হয় আৰু এইটো ৰং দিবলৈ লৈ গৈছে আপোনালোকে। এতিয়া বগাৰ পৰা আকৌ ক'লা ৰং হ'ব। হুজাই জিলাৰ প্ৰাণকেন্দ্ৰ নেলবাগানত কলেজ অৱ বিজ্ঞান, কলা আৰু বাণিজ্য নামেৰে এখন কলেজ এই বছৰৰ পৰা আৰম্ভ কৰা হৈছে। উক্ত কলেজখনত অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক সুশোভন চৰকাৰদেৱে। প্ৰবক্তা হিচাপে মহাবিদ্যালয়সমূহত অধ্যাপনা কৰা বহুকেইগৰাকী শিক্ষকক নিযুক্তি দিছে। উক্ত শিক্ষা প্ৰতিষ্ঠানখনে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক সামৰি ল'ব। নিট এণ্ড JEE কোচিং ক্লাছৰ ব্যৱস্থা আছে। ছাত্ৰ ছাত্ৰীৰ কাৰণে হোষ্টেলৰ সুবিধা আছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ লগতে এটা সৰ্বাংগ সুন্দৰ জীৱন প্ৰণালীৰ ওপৰত কলেজখনে এক বিশেষ ধৰণৰ পাঠ্য আৰ্হি প্ৰস্তুত কৰিব। শিক্ষাৰ লগত কেনেদৰে সমাজত মানৱীয় মূল্যৰে জীৱন যাপন কৰিব পাৰি, তাৰ বাবে কলেজখনে এটা বিশেষ মডেল তৈয়াৰ কৰিব। অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শিক্ষকতা কৰা অভিজ্ঞতা সম্পন্ন শিক্ষকসকলে পাঠদান কৰিব। উন্নতমানৰ লেবৰেটৰী, প্ৰতিযোগিতামূলক পৰীক্ষাৰ মেট পৰা সম্ভাৰৰ পুথিভঁৰাল, খেল ধেমালিৰ সুবিধাৰ লগতে মটিভেশ্যন কোৰ্চৰ ব্যৱস্থা থাকিব। ইয়াৰ উপৰিও পেৰামেডিকেল, ITI আদি পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে।